নমস্কাৰ, আসসালামু আলাইকুম। কেইদিনমান ধৰি ফেচবুকত বেগম শিখা শৰ্মাৰ কেইটামান পোষ্ট চাই আছো। শিখা শৰ্মা এতিয়া হিন্দু মুছলমানৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। বেগম শিখা শৰ্মা এটা মন্তব্য কৰিছে যে মুছলমানসকলৰ চৰকাৰী ব্যৱস্থা নালাগে, মুছলমানসকলৰ জুবিনৰ ন্যায় লাগে। তো ইয়াত মুখ্যমন্ত্ৰীক কৈছে যে মুখ্যমন্ত্ৰী মহোদয়, আপুনি এক কাম কৰক, মুছলমানসকলৰ যিমান চৰকাৰী ৰেচন কাৰ্ড আছে এই ৰেচন কাৰ্ড বন্ধ কৰি দিয়ক। এয়া হ'ল বেগম শিখা শৰ্মাৰ কথা। তো এতিয়া কথা হ'ল যে মুছলমানসকলৰ ৰেচন কাৰ্ড বন্ধ কৰি আচলতে এই ৰেচন কাৰ্ড কাক দিব? তো শিখা শৰ্মাৰ বংশধৰ এইবিলাক দিব লাগিব। তো মামাই কাম কৰক। তো শিখা শৰ্মা যি কথা কৈছে, শিখা শৰ্মাৰ কথাটো আপুনি মানি লওক। মুছলমানৰ যিমান ৰেচন কাৰ্ড আছে চব লৈ পিনি শিখা শৰ্মাৰ বংশধৰক আপুনি ডাবল কৰি দিয়ক। কিয়নো শিখা শৰ্মা এইটো আপোনাৰ আবেদন কৰিছে আপোনাৰ তাত। তো এতিয়া কথা হ'ল যে এই শিখা শৰ্মা মুছলমানক ইমান ভাল পাইছে, তো হঠাৎ কিয় ইমান মুছলমানৰ বিপক্ষলৈ যোৱাৰ আচলতে কাৰণটো কি? কাৰণটো ইয়াত ভাৰতৰ কাৰণ। ইয়াত শিখা শৰ্মাৰ যোনটো মনৰ মতলব আছিলে কেইবছৰমান আগত, সঁচাকৈ মই এটা কথা পাহৰি গৈছোঁ, তেওঁ কিয় কৈছোঁ ইয়াৰ কিন্তু ডাঙৰ এটা কাৰণ আছে বেগম কোৱাৰ। কেইবছৰমান আগত শিখা শৰ্মা বদৰুদ্দিন আজমলৰ এটা সভাত যায় শিখা শৰ্মা এটা মন্তব্য কৰিছিলে, বদৰুদ্দিন আজমল যদি মোক বেগম বনোৱাৰ প্ৰস্তাৱ দিয়ে তো মই বেগম হ'বৰ কাৰণে প্ৰস্তাৱটো গ্ৰহণ কৰিম। তো এই শিখা শৰ্মা লাজ নথকা এই মহিলাজনীক আৰু কিমান মানুহে গালি দিব, মই আৰু কিমান গালি দিম, মোৰ নিজৰ লাজ লাগে। এই মহিলাজনীৰ লাজ চৰম এই বস্তুটো একদম একেবাৰেই নাই, চামচাগিৰি কৰি আছে। ইয়াত মই চৰকাৰৰ সমালোচনা কৰা নাই। চৰকাৰ কোনোবা কাৰণে ভাল হ'ব পাৰে, কোনোবা কাৰণে বেয়া হ'ব পাৰে। মোৰ কাৰণে চৰকাৰ ভাল আছে, এটা চাইড ভাল আছে, এটা চাইড বেয়া আছে। ইয়াত হিন্দুৰ কাৰণে এটা চাইড চৰকাৰ ভাল আছে, এটা চাইড বেয়া আছে। ইয়াত বিজেপি চৰকাৰ হ'লেও কথা নাই, কংগ্ৰেছ চৰকাৰলৈ ইয়াত কথা নাই। তো মই চৰকাৰলৈ ইয়াত নাযাওঁ। মোৰ কথা হ'ল যে শিখা শৰ্মা, তো শিখা শৰ্মাক মই এটা কথা কৈ আছো যে আপুনি দালালি বন্ধ কৰি দিয়ক। এইবোৰ বস্তু বুজি পায় মানুহে, আপুনি এটা নিৰ্লজ্জ মহিলা হয়, আপোনাৰ লাজ চৰম এই বস্তুটো নাই। এইবোৰ চামচাগিৰি বাদ দিয়ক। মামাৰ চাপৰ্ট লাগে, আপুনি খোলা অপেনলি যাই কিনে নকওক না মামা মোক চাপৰ্ট কৰক। ইয়াত এটা ধৰ্মক এটা ৰিলিজনক গালি পাৰি লাভ কি? ইয়াত মানুহে বেয়াই পাব, ভাল নক'ব, এইবোৰ মানুহে ভাল নাপায়। চাওক, মই মুছলমান হোৱাৰ কাৰণে মই আপোনাৰ সমালোচনা কৰি আছে এনেকুৱা নহয়। চাওক, আপোনালোকে হিন্দুৰ মাজতো আপোনাক সমালোচনা কৰি আছে, এইবোৰ মানুহে বুজি পায়। তো আপোনাৰ নিচিনা গোবৰ থকা মাথা নহয়, চব বুজি পায়। আজিকালি মানুহে চব বুজি পায়। তো ভাল হৈ যাওক, এতিয়া সময় আছে, চামচাগিৰি বাদ দিয়ক। যদিহে মামাৰ চাপৰ্ট লাগে, মামাক অপেনলি যাই কওক, মোক চাপৰ্ট কৰি দিয়ক, মামা আপোনাক চাপৰ্ট কৰিব। তো ইমানেই আছিলে। যদিহে মোৰ ভিডিঅ'খন ভাল লাগে তো আপোনালোকে যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো ফলোতে ৰাখিব। যদি ইউটিউবত চাই আছে তো মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। ধন্যবাদ। জয় অসম।